এইকেইদিন ইমান ঠাণ্ডা পৰি আছে নহয় কটকটাইছো সেইকাৰণে ৰঙা জেকেট পিন্ধি আছে পকেটটো তলৰ ফালে ফালি আছে একো নাই পিন্ধিব পালি হ'ল ঠাণ্ডাৰ কাৰণে চৰকাৰ প্ৰথমটো হৈছে যে কোনো মানুহে বেলেগ মানুহক ঠাণ্ডাৰ ওপৰত গালি পাৰিব নোৱাৰে মাবোৰে গা ধুবলৈ কৈ থাকে এইটো বতৰত অকমানি ল'ৰা ছোৱালীবোৰক সেইটো বহুতেই বেয়া কথা তেওঁলোকে বুজি নাপায় ইমান কষ্ট হয় সেইকাৰণে চৰকাৰে এটা নীতি বনাইছে এনেকুৱা কাম কৰিলে মাকবোৰক জেলত ভৰাই দিব সদায় জোৰ কৰি থাকে গা ধুৱাবলৈ পুলিচক কৈ দিম মই আৰু দ্বিতীয় নীতিটো হৈছে কোনোবা মানুহে যদি কম্বললৈ শুই থাকে তুমি যদি ঠাণ্ডা ভৰিখন আহি লগাই দিয়া তোমাক চৰকাৰে ফাঁচি দি দিব সেইটো বহুতে বেয়া 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 কথা মইতো সেইটো একদম ভাল নাপাওঁ গতিকে এই দুটাই আছিলে ঠাণ্ডা বতৰত চৰকাৰে বনোৱা নীতি এটা পালন কৰক আৰু সুৰক্ষিত থাকক যথেষ্ট স্থবলৈ পঠাই দিব যাতে মাকবোৰ নাযায় জেললৈ মাক